নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা বস্তু বনাবলৈ লৈছোঁ আৰু দেখি পেলাই সকলোৱে হয়তো চিনি পাইছে। যিসকলে চিনি পোৱা নাই তেওঁলোকক কৈছোঁ, এয়া এৰী পলু হয় আৰু লেটা ধৰা নাই, এটা দুটা ক'ৰবাত লেটা ধৰিছে আৰু এয়া আজি মই বনাম ভাবিছোঁ, আপোনালোকক অকণমান দেখুৱাম। একেবাৰে ইজি প্ৰচেছ হয় আৰু মোৰ এয়া পলুখিনি বইল কৰি থোৱা আছে, সেইকাৰণে টেনশ্যন নাই। মই দুটুকুৰা কৰি লৈছোঁ আৰু এখন পেন পাতি পেলাই এয়া মিঠাতেল অলপ সৰহকৈ দিছোঁ আৰু তেলখিনি খুব ভালদৰে গৰম হ'বলৈ দিম আৰু পিঁয়াজ ডাঙৰ চাইজৰ এটা লৈছোঁ আৰু পিঁয়াজখিনি মই ভালদৰে ৰঙচুৱা হোৱালৈকে নাভাজোঁ, কিয়নো ৰঙচুৱা হোৱালৈকে ভাজিলে মোৰ পলুখিনি যিমানটো সময়লৈকে ভাজিব লাগে সিমানটো সময়লৈকে ক'লা হৈ যাব। সেইকাৰণে মই অলপ জাষ্ট ভাজিয়ে এয়া দেখিছেনে, নিমখ হালধি দিয়ে দিলোঁ লগতে আৰু বেছি সময় মই পিঁয়াজটো নাভাজোঁ। এয়া অকণমান মই জলকীয়া ৩-৪টামান কেঁচা জলকীয়া কাটি দি দিলোঁ আৰু এয়া মোৰ পলুখিনি দিব পৰা হৈয়ে গ'ল। আপোনালোকে বাৰু এৰী পলু খাই ভাল পায়নে? লেটা ধৰিলেতো আৰু বহুত বেছি ভাল লাগে খাবলৈ, এনেকৈও বহুত বেছি ভাল লাগে। যিসকলে খোৱা নাই এবাৰ খাই চাব, বজাৰতো পায় আজিকালি। আগতে কিন্তু ঘৰতেই পোহা হৈছিলে, আমাৰ ঘৰতো পুহিছিলে, আজিকালি কিন্তু পুহিবলৈ এৰিছে আৰু লাহে লাহে। আৰু আমাৰ গাঁৱত পোহে, বহুত মানুহে পোহে আৰু সেইকাৰণে আমি মাজে সময়ে খাই থাকিবলৈ পাওঁ আৰু কিনিব লাগে। এতিয়া কেজি এৰী পলু কেজি, লেটা কেজি এনেকৈ 500 টকাই হ'লগৈ। তথাপিতো পইচা দিলেও পাবলৈ আছে বাৰু। বহুত বেছি খাবলৈ ভাল লাগে, আপোনালোকে খোৱা নাই যদি এবাৰ খাই চাব। আৰু এয়া পলুখিনি মই ভাজি আছোঁ আৰু সময় ভাজিব লাগিব, অলপমান ক্ৰিস্পি হ'লে খাবলৈ ভাল লাগে। সেইকাৰণে মই আৰু অকণমান মুৰমুৰীয়া কৰিব লাগিব পলুখিনি। আৰু এয়া মোৰ আধা সিজিয়ে গৈছে ধুনীয়াকৈ আৰু অলপ দেৰি মই ধুনীয়াকৈ সিজাই ল'ম। এয়া খাবলৈ আচলতে বহুত বেছি টেষ্টি হয়, আহোমসকলে খায় আৰু কিছুমান লোকে নাখায় এয়া। তথাপিতো যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু এয়া চাওক, মই ধুনীয়াকৈ হৈ গ'ল পলুখিনি। মই বাতি এটাত উলিয়াই আপোনালোকক এনেদৰে দেখুৱাই দিছোঁ, কেনেকুৱা হৈছে এটা কমেণ্ট কৰি জনাবচোন। আৰু আহকচোন ভাতৰ থালিখন সজাওঁ। এয়া গৰম ভাত লৈ লৈছোঁ আৰু মই ভাতকেইটা গৰমে গৰমে খাই বহুত বেছি ভাল পাওঁ আচলতে। এয়া মই ভাত বাঢ়ি লৈছোঁ, লগতে লৈছোঁ মই এয়া চিম্পুলকৈ বনাইছিলোঁ দালি, অকণমান ধনিয়া পাত দি দিছোঁ ওপৰতে। এয়া মই এৰী পলু দেখিছেনে, খুব ধুনীয়া হৈছিলে খাবলৈ, খাই চাইছিলোঁ মই, বহুত টেষ্টি হৈছে। আৰু এইটো বস্তু নোখোৱাকৈ থাকিবই নোৱাৰি, এটা ভাজি টেষ্ট কৰোঁতে আধাখিনি শেষেই হয়। এয়া লগতে মাছ ফ্ৰাই কৰি লৈছোঁ, গৰৈ মাছ এজনী আৰু কাৱৈ মাছ, এইফালে বেঙেনা পোৰা পিটিকা। বছ আজি ইমানেই আছিলে মোৰ খানা। তেতিয়াহ'লে আজিলৈ বাই বাই। থালিখন দেখি কেনেকুৱা পাইছে এটা কমেণ্ট কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলো ভালে থাকক, তাৰে